জুবিনাৰ ন্যায় কেতিয়া দিব মুখ্যমন্ত্ৰী ডাঙৰীয়া? অসমৰ জনগণে আপোনাৰ পৰা এটা ভাল খবৰ আশা কৰিছিলে, কিন্তু সেই ভাল খবৰ আজি 40টা দিন উকলি গ'ল। কিন্তু আপুনি কোনো ধৰণৰ ভাল খবৰ দিব নোৱাৰিলে। যিকেইটা আমাক হিয়াৰ মতো আমাৰ জুবিনাক মাৰি পেলালে, সেইকেইটাক আপুনি অকল মানে গাড়ী দি এয়াৰপৰ্টত থৈছে চিকিউৰিটি দি। কেতিয়া ফাঁচি দিব আৰু আমি কিমান ৰম জুবিনাৰ কাৰণে? জুবিনাৰ কাৰণে আমি কিমান ৰম? কোনোবা যদি ভাবে গুলি মাৰিম, আমি প্ৰস্তুত আছো। অসমীয়া যুৱ মঞ্চ আমি প্ৰস্তুত আছো। নমস্কাৰ, মোৰ মৰমৰ সকলো বন্ধু বান্ধৱীলৈ স্বাগতম জনালোঁ। আৰু আপোনালোকৰ মাজত এটা নতুনকৈ আপডেট লৈ আহিছোঁ। নতুনকৈ এইটো 1 উইকৰ বেছি হ'ল। এটা নিউজত মই দেখিছিলোঁ যে জুবিন দাক ছিংগাপুৰলৈ জোৰ জবস্তিকৈ ছেম কানু আৰু সিদ্ধাৰ্থ সিহঁতে প্লেনিং কৰি নিয়া হৈছিল। আগৰ পৰাই জুবিন দাক হত্যা কৰিবলৈ প্লেনিং কৰা হৈছিল। এইটো মই চাৰ্জশ্বিট বা দাখিল আদালতৰ যে এটা নিউজ ভাইৰেল হৈ আছিলে, এই ভিডিঅ'টো মই দেখি বহুত বেয়া লাগিলোঁ। জুবিন দাক এনেকৈ হত্যা কৰি কেনেকৈ ফাঁচাই দিছিল বেলেগক। যে জুবিন দা এটা হাৰ্টৰ অলপ প্ৰব্লেম আছিলে। জুবিন দা সাগৰত স্কু ডাইভিং কৰি একেলা নিজেই মোৰ হত্যা হৈছে বোলে, দুৰ্ঘটনা হৈছে বোলে, এনেকুৱা এটা ফাঁচাই দিলে হয় ছেম কানু সিদ্ধাৰ্থে। কিন্তু আমি এতিয়া গম পালোঁ, আগৰ পৰাই গম পাইছোঁ যে জুবিন দাক এনে দুৰ্ঘটনা নহয়, এইটো জুবিন দাক হত্যা কৰা হৈছিল বুলি আমি সকলো জুবিন দাৰ অনুৰাগীবিলাকে কোৱা হৈছিল। আৰু এইটো কথা আজি সঁচা হ'ল যে জুবিন দাক সঁচাকৈ আমাৰ মৰমৰ জুবিন দাক হত্যা কৰিলে। আমি এতিয়া নিউজটো সম্পূৰ্ণকৈ চাই ল'ম যে জুবিন দাক ন্যায় পাবনে নাই। জুবিন দাৰ বাবে যি আমি ইমান অনুৰোধ কৰি আছোঁ যে ন্যায় দিয়ক, হত্যাকাৰীক এটা শাস্তি দিয়ক। কিন্তু মামাৰ ওপৰত এইটো কথা একো শুনা নাই নেকি, যে আমি জুবিন দাৰ বাবে অনুৰাগীবিলাকে কি কাম কৰি আছে, কি কাম কৰা নাই, এইটো দূৰৰ কথা। কিন্তু ন্যায়টো আমি পালে ভাল হ'ব আৰু ভাল পাব। আমাৰ গৰিমা বৌ ভাল পাব যে ন্যায় পাইছে, জুবিন দাক হত্যা কৰা হৈছে। আৰু অলপ পিছত আগতে নিউজত কোৱা আছে যে গৰিমা বৌৱে ইমান খাদা মানুহক কেনেকৈ হত্যা কৰিব পাৰিলে। আৰু এইটো নিজৰ মানুহ। সিদ্ধাৰ্থে জুবিন দাৰ লগত থাকি ডাঙৰ হোৱা মানুহ, বা টকাৰ ওপৰত, ঘৰৰ ওপৰত সকলো জুবিন দাৰ বাবে বনোৱা মানুহ। তেনেহ'লে ঘৰৰ মানুহে জুবিন দাক কেনেকৈ হত্যা কৰিলে? জুবিন দা সিদ্ধাৰ্থৰ ছেম কানুৰ কিবা ঘটিছিল নেকি, কিবা ঘটনা কৰিছিল নেকি? জুবিন দাই কিবা শাস্তি দিছিল নেকি ইহঁতক, যে জুবিন দাক এনেকৈ হত্যা কৰিব পাৰিলে? কিহৰ কাৰণে জুবিন দাক হত্যা কৰিলে? এতিয়া ছেম কানু আৰু সিদ্ধাৰ্থৰ মুখৰ পৰা আদালতত এইটো কথা ওলাব লাগিব। আমি শুনিম জুবিন দাই কিবা আঘাত দিছিল নেকি ছেম কানু সিদ্ধাৰ্থক? একোতো আঘাত দিয়া নাই। তেনেহ'লে জুবিন দাক কিয় হত্যা কৰিলে? এইটো কথা বহুত ডাঙৰ কথা। এইটো কথা আমি সুধিব লাগিব আদালতত। জুবিন দাক কিহৰ কাৰণে, কি শাস্তি পাই আপোনালোকে হত্যা কৰিছিল? ছেম কানু আৰু সিদ্ধাৰ্থক এনেকুৱা এটা প্ৰশ্ন সুধিব লাগিব। ঠিক আছে, এতিয়া কাৰাগাৰৰ পৰা ছেম কানু সিদ্ধাৰ্থক আনিব লাগে, শাস্তি দিব লাগে, ন্যায় দিব লাগে। ঠিক আছে, এতিয়া মই বেছি নকওঁ, আপোনালোকে চাই ল'বা যে মুখ্যমন্ত্ৰীয়ে কি কৰে ন্যায়ৰ বাবে। এইটো আমি ৱেইট কৰি আছোঁ। এতিয়া নিউজত চালে গম পাবা। এতিয়া আপোনালোকে নিউজটো সম্পূৰ্ণকৈ চাব। আৰু মোৰ চেনেলত যদি নতুনবাৰ আহিছে, ছাবস্ক্ৰাইব কৰি ল'ব, ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আপোনালোকে কোনটো ডিষ্ট্ৰিক্টৰ পৰা মোৰ ভিডিঅ' চাই আছা এটা কমেণ্ট লিখি দিব। থেংক ইউ ছ' মাছ। শিৱসাগৰ আৰু কাৰ্বি আংলং, নলবাৰী, গুৱাহাটী, ডিব্ৰুগড় আৰু বহুত লোকৰ মোৰ ভিডিঅ' চাই আছে। বহুত জিলাৰ মানুহে মোৰ ভিডিঅ' চাই আছে আৰু কমেণ্ট কৰি আছে। আৰু আজিও কমেণ্ট কৰিব আপোনালোকে কোনটো ডিষ্ট্ৰিক্টৰ পৰা মোৰ ভিডিঅ' চাই আছে। তো আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। অতি সোনকালে যদি আপডেট চাবলৈ আহে, তেতিয়াহ'লে আপোনালোকে বেল নটিফিকেশ্যনটো অল ক্লিক কৰি ল'ব। ঠিক আছে, এতিয়া নিউজটো চাওঁ বাৰু। জুবিনাৰ ন্যায় কেতিয়া দিব মুখ্যমন্ত্ৰী ডাঙৰীয়া? অসমৰ জনগণে আপোনাৰ পৰা এটা ভাল খবৰ আশা কৰিছিলে, কিন্তু সেই ভাল খবৰ আজি 40টা দিন উকলি গ'ল। কিন্তু আপুনি কোনো ধৰণৰ ভাল খবৰ দিব নোৱাৰিলে। যিকেইটা আমাক হিয়াৰ মতো আমাৰ জুবিন দাক মাৰি পেলালে, সেইকেইটাক আপুনি অকল গাড়ী দি এয়াৰপৰ্টত থৈছে চিকিউৰিটি দি। কেতিয়া ফাঁচি দিব আৰু আমি কিমান ৰম জুবিনাৰ কাৰণে? জুবিনাৰ কাৰণে আমি কিমান ৰম? কোনোবা যদি ভাবে গুলি মাৰিম, আমি প্ৰস্তুত আছো। অসমীয়া যুৱ মঞ্চ আমি প্ৰস্তুত আছো। জেল যাবলৈ, আপোনাৰ গুলি খাবলৈ, আপোনাৰ ৰঙচাকক আমি ভয় নকৰোঁ।
জুবিন দাৰ ন্যায় লাগিব, চিধা কথা, স্পষ্ট কথা। অন্যথা কিন্তু 2026 যি আপোনাৰ লক্ষ্য, আপুনি যি দম্প মাৰি ঘূৰি ফুৰিছে, এই সপোন আপোনাৰ নহ'ব। সেইদিনাও কৈছো যে গিয়, এতিয়াও কৈছো আপুনি গিয়। চাওক, আজি আমি অসমীয়া যুৱ মঞ্চই জুবিন দাৰ ন্যায় ক্ষেত্ৰত আজি যি প্ৰতিবাদী কাৰ্যসূচী লৈছোঁ, ইয়াৰ কাৰণটো হ'ল যে জুবিন দা সঁচাকৈ ন্যায় পাবনে? আজি 40টা দিন হ'ব হ'ল, কিন্তু আজিলৈকে জুবিন দাৰ ন্যায় প্ৰদানৰ কোনো এটা সুলুত্ব নেদেখিলোঁ। গতিকে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক সুধিব বিচাৰিছোঁ, অসমৰ চৰকাৰক সুধিব বিচাৰিছোঁ যে জুবিন দাৰ ন্যায় কেতিয়া দিব মুখ্যমন্ত্ৰী ডাঙৰীয়া? অসম চৰকাৰক সুধিব বিচাৰিছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াক সুধিব বিচাৰিছোঁ যে জুবিন দাৰ ন্যায় কেতিয়া প্ৰদান কৰিব? অসমৰ জনগণ কিন্তু সুবিধাত আছে, অসমৰ জনগণৰ কিন্তু সুবিধাত আছে। ইয়াৰ প্ৰত্যুত্তৰ কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সময়ত আমি উত্তৰ দিম আপোনাক। আৰু আমি ক'ব বিচাৰিছোঁ, সম্বন্ধ পৰিয়াল, এই যে মহন্তৰ ঘৰৰ, যি শ্যামকানু মহন্তৰ ঘৰৰ পৰিয়ালৰ আজি প্ৰাক্তন DGP ভাস্কৰজ্যোতি মহন্ত, তেখেতক এতিয়াও চিফ ইনফৰমেশ্যন কমিশ্যনাৰ হিচাপে দায়িত্ব অৰ্পণ কৰি ৰাখিছে। কিয় ৰাখিছে? যদি আজি মই কিবা এটা ইনফৰমেশ্যন তেখেতক বিচাৰিম, তেখেতে সেই ইনফৰমেশ্যনটোতো নিদিব। গতিকে তেখেতক এই আজি গোটেই অসমৰ জনগণে ক'লে যে পাপী, মহাপাপী ঘৰৰ সম্বন্ধ পৰিয়ালৰ ব্যক্তিক আজি তাত দায়িত্ব দি থৈছে। ননী গোপাল মহন্ত, তেখেতক আজি উপাচাৰ্য হিচাপে দায়িত্ব দি থৈছে গুৱাহাটীত। গতিকে আমি এটা কথা প্ৰশ্ন কৰিব বিচাৰিছোঁ, আমাৰ হিয়াৰ মতো জুবিন দা যেতিয়া জীয়াই আছিলে, জীৱিত আছিলে, তেখেতক কিন্তু ডক্টৰেট ডিগ্ৰী নিদিলে এই ননী গোপালে, এই 420 ননী গোপালে কিন্তু নিদিলে। কিন্তু দিলে কি? প্ৰাইভেটৰ এজন USTMৰ এখন ইউনিভাৰ্চিটিৰ পৰা তেখেতক দিলে। কিন্তু আজি আমি জানিবলৈ পাইছোঁ যে ছ'চিয়েল মিডিয়াৰ যোগেদি দেখিবলৈ পাইছোঁ যে ননী গোপাল মহন্তই বোলে অৰুণাচলৰ এজন কোনোবা মন্ত্ৰীক ডক্টৰেট ডিগ্ৰী দিছে, বৃহৎ কামৰ লালাখাত আৰু কোটি সৰলাকত। বোলে কি এই শ্যামকানু মহন্তক ইনভেষ্টমেণ্ট যি কৰি আছিলে, যি কোটি টকা হৰলাট কৰি আছিলে, তাৰ ছাত্ৰত বোলে ডক্টৰেট দিছে বুলি আমি ছ'চিয়েল মিডিয়াৰ যোগেদি গম পাইছোঁ। গতিকে ইয়াৰ এটা উচিত তদন্ত কৰিব লাগে। মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ যে ইয়াৰ ওপৰত এটা উচিত তদন্ত কৰি বিহিত ব্যৱস্থা ল'বৰ কাৰণে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ। আৰু এটা কথা সুধিব বিচাৰিছোঁ যে এই কালপিত তিনিটাকে পাপিষ্টকেইটাক কেতিয়া ফাঁচি দিব? অসমৰ জনগণে আপোনাৰ পৰা এটা ভাল খবৰ আশা কৰিছিলে, কিন্তু সেই ভাল খবৰ আজি 40টা দিন উকলি গ'ল, কিন্তু আপুনি কোনো ধৰণৰ ভাল খবৰ দিব নোৱাৰিলে। আমি আজি অসমীয়া যুৱ অসমৰ জনগণে আপোনাক সুধিব বিচাৰিছোঁ যে এই কালপিতকেইটাক কেতিয়া ফাঁচি দিব? আৰু আমি কিমান ৰম জুবিন দাৰ কাৰণে? আমি কিমান ৰম? জুবিন দাৰ ক্ষেত্ৰত, ন্যায় ক্ষেত্ৰত যদি আমি মাত মাতিব লাগে, আপুনি যদি কোনোবাই যদি ৰঙা চকু দেখুৱাই, কোনোবাই যদি ভাবে জেলত দিম, কোনোবাই যদি ভাবে ফাঁচি দিম, কোনোবাই যদি ভাবে গুলি মাৰিম, আমি প্ৰস্তুত আছোঁ। অসমীয়া যুৱ মঞ্চ আমি প্ৰস্তুত আছোঁ জেল যাবলৈ, আপোনাৰ গুলি খাবলৈ, আপোনাৰ ৰঙচাকক আমি ভয় নকৰোঁ। জুবিন দাৰ ন্যায় লাগিব, চিধা কথা, স্পষ্ট কথা। আৰু আমি এটা কথা ক'ব বিচাৰিছোঁ আপোনাক সৌকেইদিন আমি দেখিলোঁ যে এইকেইটা যিকেইটা কালপিতে আমাৰ জুবিন দা তাত যেতিয়া তাত পানীত সাঁতুৰি আছিলে, সেই অয়তখনত আমি দেখিছোঁ বহুকেইজন তাত মানুহ আছিলে। আৰু সেইকেইজনে কি আছিলে, আপুনি সন্মানে এয়াৰপৰ্টৰ পৰা, ছুইজাৰলেণ্ডৰ পৰা অহাৰ পিছত এয়াৰপৰ্টৰ পৰা ধুনীয়াকৈ আপুনি কি কৰিলে, এস্কৰ্ট কৰি পেলাই আপুনি ইয়ালৈ লৈ আহিলে, আৰু তাৰপিছত এস্কৰ্ট দি তাত থৈ আহিলে। কিন্তু তেনেকুৱা সমান্তৰালকৈ আমাৰ জাতীয় নায়ক, আমাৰ ৰন্টু দাৰ ক্ষেত্ৰত কিন্তু নেদেখিলোঁ। আমি কি দেখিলোঁ যে ৰন্টু দাক আপোনালোকে দেখিলোঁ যে চুচুৱাই বগাই লৈ আহিলে, কিন্তু তেওঁলোকক দেখিলোঁ সন্মানেৰে, যিকেইটা আমাক হিয়াৰ মতো আমাৰ জুবিন দাক মাৰি পেলালে, সেইকেইটাক আপুনি সন্মানে গাড়ী দি এয়াৰপৰ্টত থৈছে, চিকিউৰিটি দি, আকৌ চিকিউৰিটি দি আপুনি ইয়াত আনিছে, সোধপোছ কৰি তেওঁলোকক মাছে ভাতে খুৱাই পেলাই পঠিয়াই দিছে। আৰু আমাৰ জাতীয় নায়ক আমাৰ ৰন্টু দাক কি কৰিলে, বুকুত ধৰি হাতত ধৰি চুচুৱাই পেলাই লৈ আহিলে। গতিকে অসমৰ জনগণে এইটো ধিক্কাৰ দিছে, আমি অসমৰ জনগণে আপোনাক এইটো ধিক্কাৰ দিছোঁ। আৰু বিনা স্বত্তেই ৰন্টু দাৰ বিনা স্বত্তে আমি মুক্তি দাবী আমি অসমীয়া বিচাৰিছোঁ। অন্যথা কিন্তু 2026 যি আপোনাৰ লক্ষ্য, আপুনি যি দম্প মাৰি ঘূৰি ফুৰিছে, এই সপোন আপোনাৰ নহ'ব। সেইদিনাও কৈছোঁ যে গিয়, এতিয়াও কৈছোঁ আপুনি গিয়।